হেল্ল' এভৰিৱান, কি খবৰ? সকলোৰে খবৰ নিশ্চয় ভাল, কিয়নো আজি সৰস্বতী পূজা। ভিডিঅ'টো অৱশ্যে দুদিন পিছতহে পাব আপোনালোকে। আৰু এয়া মই ৰেডি হৈ ল'লোঁ। এইফালে আমাৰ ডুগু বেটাও ধুনু ধুনুকৈ ৰেডি হৈ লৈছে। সি স্কুলত যাব, দেখিছেনে? আজিও চশমা পিন্ধিব সি। যিমানে সাজি কাচি নোলাওঁ, মেকআপ নকৰোঁ কিয়, স্কুটিত যাওঁতে এনেকৈয়ে যাব লাগিব। কি কৰিব আৰু, উপায় নাই। আৰু ক'ত গৈ আছোঁ মই গোটেইখিনি দেখাম, ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া মই আহি পালোঁ ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট। আপোনালোকে ভাবিছে চাগে সৰস্বতী পূজা ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টত। মোৰ পিছে সৰস্বতী পূজা নহয়, অফিচৰ পৰা ছুটি লৈ একদম সাজি কাচি ফুৰিবহে ওলাই আহিছোঁ। যিহেতু মোৰ স্কুল কলেজো ইয়াত নহয়, নলবাৰীতহে। ফাৰ্ষ্ট আহিলোঁ ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টত। আগৰ মিনি ব্লগ চাইছে যদি গম পাব, যোৱা ছানডে ইয়াতে আহি গৈছিলোঁ, কিন্তু আন্ধাৰ বাবে ভিউটো ভালকৈ দেখাব নোৱাৰিলোঁ। সেয়ে আজি আকৌ আহিলোঁ। আৰু সঁচাকৈয়ে বহুতেই ভাল লগা পাৰ্কখন। এইবাৰ আকৌ সৰস্বতী পূজা আৰু ভেলেণ্টাইন ডে একেলগে, মানে গাখীৰতে মহৰ খুঁটি। বহুদিনৰ পৰাই ছোৱালীবোৰে এইটো দিনলৈ ৱেইট কৰি থাকে। আজিকালি অৱশ্যে ল'ৰাবোৰো সমানেই দেই। মই যেতিয়া সৰু আছিলোঁ, সৰু মানে স্কুলত পঢ়ালৈকে দেখিছিলোঁ সৰস্বতী পূজাত ষ্টুডিঅ'বোৰত একদম ভিৰ লাগি থাকে। সকলোৱে ফটো উঠিব যায়। সৰস্বতী পূজা মানে ষ্টুডিঅ'ত ফটো উঠিব যোৱা মেণ্ডেটৰী। মোবাইল আৰু DSLR-ৰ যুগত সেইবোৰ সোণালী দিন হেৰাই থাকিল। ৰ'ব, পাৰ্কখনৰ ভিউটো চাওক না ৰাইজ। ব্ৰহ্মপুত্ৰ নদীটো একেবাৰে কাষতেই লাগি আছে। আপোনালোকে যদি অহা নাই, এবাৰ আহি যাব। ঘূৰি ফুৰি ভোক লাগিলে পূজা নকৰিলেও নিৰামিষ ভাত সাজ খাব সোমালোঁ। স্কুল কলেজৰ সৰস্বতী পূজাৰ খিচিৰি আজি বৰকৈ মিছ কৰিলোঁ। আৰু লগত যে পায়সৰ লগত পুৰিও থাকে, উফ কি যে টেষ্টি। সময়ে সকলো চেঞ্জ কৰি দিয়ে, হয়নে? পিছে আজিৰ সাজো তৃপ্তিৰেই খালোঁ। সৰস্বতী পূজা বুলি আমাৰ অফিচতো আজি উখল মাখল পৰিৱেশ। সকলোৱে ধুনীয়াকৈ সাজি আহিছে, সেয়ে ময়ো এবাৰ অফিচত সোমালোঁ। পূৰ্ণিমাই দখনা পিন্ধিছে, কি যে মৰম লাগিছে তাইক। আৰু এইফালে সকলোৱে খিচিৰি খোৱাত ব্যস্ত। পূজা বুলি খিচিৰি বনাইছিল। খাই নাহিলে ময়ো খিচিৰিয়ে খাব পাৰিলোঁ হয়। অফিচত হেনো আজি ফেশ্বন কম্পিটিশ্যনো পাতিছিল। কি যে বেড লাক, মই দেখা নাপালোঁ। আমাৰ গীতি বাই ফাৰ্ষ্ট প্ৰাইজ পাইছে। তাৰে মিঠাই খুৱাই আছিল। অলপমান লাক ভাল, সেইবাবে ময়ো খাব পালোঁ। একেবাৰে টায়াৰ্ড হৈ আহি পালোঁ ঘৰ। মনটো অলপ বেয়াও লাগিল। বহুদিনৰ পৰা ৰৈ থকা দিনটো ফুচকৈ গুচি গ'ল। বাৰু, দিনটো ভালেই গ'ল, ফুল অফ এনজয়। আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। যদি ভাল পালে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব। আজিলৈ বাই।